হয়তো বিজয় ধ্বজা কঢ়িয়াই নতুবা তাত মেৰিয়াই কিন্তু মই ঘূৰি আহিম মাতৃভূমিৰ পুনৰ সেৱা কৰাৰ প্ৰতিজ্ঞালৈ। সঁচাকৈয়ে প্ৰণয় কলিতা ঘৰলৈ উভতি আহিল। মুখত এটি হাঁহি লৈ নহয়, তেওঁ উভতি আহিল কফিনৰ ভিতৰত। যোৱা 29 জুলাই তাৰিখে মণিপুৰৰ চান্দেল জিলাত উগ্ৰপন্থীৰ গুলীত শ্বহীদ হৈছিল অসম ৰাইফলছৰ জোৱান বীৰ সন্তান শ্বহীদ প্ৰণয় কলিতা। মণিপুৰত আলফা স্বাধীন PLA আৰু MNPF চলোৱা এম্বুজত শ্বহীদ হোৱা প্ৰণয় কলিতাৰ নশ্বৰ দেহ বৰঝাৰ বিমানবন্দৰলৈ লৈ অনা হৈছিল এয়াৰ এছিয়াৰ বিশেষ বিমানেৰে। বিমানবন্দৰতে আৰক্ষী উপায়ুক্ত CISF আৰু বিমানবন্দৰ কৰ্তৃপক্ষই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে এম্বুলেন্সেৰে বীৰ শ্বহীদগৰাকীৰ নশ্বৰ দেহ নিজ বাসগৃহ পাঠশালালৈ লৈ যোৱা হয়। শুকুৰবাৰে নশ্বৰ দেহ নিজ বাসগৃহত আহি পোৱাৰ পাছতে সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰে। পত্নী, পিতৃ-মাতৃ আৰু 2 কন্যা সন্তানৰ সৈতে প্ৰণয় কলিতাৰ আছিল এখন সুখৰ সংসাৰ। ভাৰতীয় সেনাই পত্নীৰ হাতত অৰ্পণ কৰিলে শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰ দেহ ঢাকি ৰখা ত্ৰিৰংগাখন। কণমানি কন্যাক হাতত লৈ প্ৰণয় কলিতাৰ ভাতৃয়ে কৰিলে মুখাগ্নি। অশ্ৰুসিক্ত নয়নেৰে আৰু সামৰিক মৰ্যাদাৰে বীৰ শ্বহীদ প্ৰণয় কলিতাৰ শেষকৃত্য সম্পন্ন কৰা হয়। আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াই সজল নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাই বীৰ শ্বহীদ জোৱানজনক। হে শ্বহীদ, তোমাক শতকোটি প্ৰণাম। শ্বহীদ, তুমি অমৰ হৈ ৰোৱা।